নাৰিকল তেলৰ লগত এইকেইটা বস্তু মিলাই লগাওক আৰু মুখৰ ছালখন ফেচিয়েল কৰাতকৈ দেখিবলৈ বেছি উজ্জ্বল, বেছি বগা আৰু বেছি গ্ল' কৰিব। একেবাৰে সহজতে সকলোৰে ঘৰতে থকা কেইবিধমান বস্তুৰ সহায়েৰে এইখিনি তৈয়াৰ কৰি ল'ব পাৰিব। মুখত হোৱা ক'লা দাগসমূহ লাহে লাহে পাতল হৈ যাব। স্কিনখন যদি কুচকুচ পৰি গৈছে নাইবা স্কিনখন যদি ঢিলা হৈ গৈছে এইখিনি সম্পূৰ্ণৰূপে ঠিক কৰিব। হাঁহিলে যদি চকুৰ কিনাৰবোৰ কোচ পৰি যায় বা মুখত যদি বয়সৰ ৰেখা পৰিছে তেনেহ'লে কেইদিনমান এইখিনি ব্যৱহাৰ কৰাৰ পিছত লাহে লাহে এই সমস্যাসমূহ ঠিক হৈ যাব। যদি বিচাৰে আপোনাৰ স্কিনখন গ্ল' কৰক, স্কিনখন দেখিবলৈ বগা দেখা হওক আৰু স্কিনখনৰ এটা উজ্জ্বলতা হওক, আইনাৰ দৰে জিলিকি থকা হওক, তেনেহ'লে আপোনালোকে এইখিনি ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এটা চাফা বাতি লৈছোঁ আৰু এতিয়া মই ইয়াতে এচামুচ নাৰিকলৰ তেল লৈছোঁ। নাৰিকল তেল সকলোৰে ঘৰতে থাকে আৰু আমাৰ স্কিনখন যদি কুচকুচ পৰি গৈছে, স্কিনত যদি বয়সৰ ৰেখা পৰিছে, স্কিনখন যদি ওলমি গৈছে, ঢিলা হৈ গৈছে, তেনেহ'লে এইবোৰ ঠিক কৰাৰ ক্ষেত্ৰত নাৰিকল তেলে বহুত ভাল কাম কৰে। এতিয়া মই এচামুচ চাউলৰ গুড়ি লৈছোঁ আৰু চাউলৰ গুড়িখিনি ব্যৱহাৰ কৰোঁতে মই সদায় কওঁ চাউলৰ গুড়িখিনি ভাল কৰি গুড়ি কৰি চালি লৈ ব্যৱহাৰ কৰিব, কাৰণ যদি গুড়িখিনি অলপ গোটা গোটা হৈ থাকে তেনেহ'লে সেইখিনি যদি মুখত ভাল জোৰে ঘঁহি দিয়া হয় তেনেহ'লে অলপ দুখ পোৱা যায়। এতিয়া ইয়াৰ লগত মই আধা চামুচ মৌ ল'ম। মৌয়ে আমাৰ স্কিনখন কোমল কৰে, স্কিনখন মইশ্চাৰাইজ কৰি ৰাখে আৰু আমাৰ মুখৰ ক'লা দাগসমূহ পাতল কৰাৰ ক্ষেত্ৰতো মৌয়ে সহায় কৰে। নেক্সট মই ইয়াতে অলপমান নেমু ৰস এড কৰিম আৰু আপোনালোকে যদি নেমু ৰস ব্যৱহাৰ নকৰে তেনেহ'লে নেমু ৰসৰ জেগাত আপোনালোকে বিলাহী ৰস ব্যৱহাৰ কৰিব পাৰিব। যদি মুখত কেঁচা হালমইনা আছে বা যিকোনো ধৰণৰ কাটা চিঙা আছে তেনেহ'লে নেমুৰ ব্যৱহাৰ নকৰিব। প্ৰায় আধা চামুচমান জোখৰ নেমু ৰস মই ইয়াতে লৈ লৈছোঁ আৰু যদি আপোনালোকে বিলাহী ৰস লয় তেনেহ'লে এচামুচ জোখৰ বিলাহী ৰস ইয়াতে মিলাই ল'ব। এতিয়া গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি ল'ব আৰু এইখিনি গোটেইখিনি ভালকৈ মিক্স হৈ যোৱাৰ পিছত দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব। এতিয়া এইখিনি মই মুখত ভাল কৰি লগাই ল'ম। প্ৰথমতে মই মুখখন ক্লিন কৰি ল'ম আৰু মুখখন ক্লিন কৰিবৰ কাৰণে মই অলপমান গোলাপ জল এখন কপাহত লগাই লৈছোঁ আৰু ইয়াৰ সহায়েৰে মই মুখখন ভাল কৰি চাফা কৰি ল'ম। আৰু আপোনালোকে যদি গোলাপ জল ব্যৱহাৰ নকৰে তেনেহ'লে অলপমান গাখীৰৰ সহায়েৰে এইদৰে মুখখন চাফা কৰি ল'ব পাৰিব, নাইবা আপোনালোকে সদায় যিদৰে মুখখন চাবোন বা ফেচ ৱাছ ব্যৱহাৰ কৰে তেনেকৈ মুখখন চাফা কৰি ল'ব। এইদৰে মই গোটেই মুখখনতে লাহে লাহে ভাল কৰি চাফা কৰি ল'ম যাতে মুখত থকা ধূলি বালিবোৰ সম্পূৰ্ণৰূপে আঁতৰি যায়, নাইবা মুখত যদি মেকআপ আদি আছে সেইবোৰ ভাল কৰি আঁতৰি যায়। মোৰ মুখত অৱশ্যে কোনো ধৰণৰ মেকআপ নাই, মই মাত্ৰ লিপষ্টিক আৰু আইলাইনাৰ লগাইছোঁ। মোৰ ক্লিন কৰা হৈ গ'ল মুখখন। এতিয়া মই যিখিনি বনাই ৰাখিছিলোঁ সেইখিনি গোটেই মুখখনতে মই লাহে লাহে ভাল কৰি লগাই ল'ম। এবাৰ ব্যৱহাৰ কৰাৰ পিছতে আপোনালোকে দেখিব মুখখন ইমান ধুনীয়া এটা গ্ল' কৰিব। এতিয়া গৰম দিন পৰিছে আৰু গৰম পৰাৰ লগে লগে যদি আপোনাৰ স্কিনখন ক'লা পৰি যায়, আপুনি ঘৰতে থাকক বা বাহিৰত ওলাই যাওক, আপোনাৰ মুখত যদি টেনিঙৰ সমস্যা হয় তেনেহ'লে আপোনালোকে এই ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰে। মুখৰ পৰা ক'লা ভাৱটো আঁতৰি যাব, স্কিনখন চাফা কৰিব আৰু মুখখন এটা ধুনীয়া চাইন কৰিব। মুখত যদি সৰু সুৰা ক'লা দাগ আছে, মুখখন যদি লেতেৰা হৈ আছে, আপোনালোকে এইখিনি নিয়মীয়াকৈ ব্যৱহাৰ কৰাৰ ফলত দেখিব লাহে লাহে আপোনালোকৰ সেই দাগসমূহ আঁতৰি যাব, মুখখন চাফা হ'ব। প্ৰথমবাৰ ব্যৱহাৰ কৰাৰ পিছতে মুখখন দেখিবলৈ বহুত চাফা দেখা হ'ব, কিন্তু দাগসমূহ আঁতৰিবৰ কাৰণে এইখিনি কেইদিনমান নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগিব। এইদৰে লাহে লাহে গোটেই মুখখনতে ভালকৈ লগাই ল'ব। মই ইয়াতে পেকটো বনাবৰ সময়ত চাউলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে যদি চাউলৰ গুড়ি ব্যৱহাৰ নকৰে তেনেহ'লে আপোনালোকে চাউলৰ গুড়িৰ জেগাত বেচনৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু মই ইয়াতে নেমুৰ ৰস ব্যৱহাৰ কৰিছোঁ। নেমুৰ ৰসে আমাৰ স্কিনখন ক্লিন কৰে আৰু আমাৰ মুখত হোৱা ক'লা দাগসমূহ ঠিক কৰাত সহায় কৰে। নাৰিকল তেলে আমাৰ মুখৰ ছালখন টাইট কৰিব, মুখত হোৱা বয়সৰ ৰেখা, বয়সৰ ছাপ আদি ঠিক কৰাত সহায় কৰিব আৰু মুখত যি কুচকুচ পৰি যায় স্কিনখন সেইখিনি ঠিক কৰাটো সহায় কৰিব। নাৰিকল তেল যদি ৰাতি নিয়মীয়াকৈ ব্যৱহাৰ কৰা হয় তেনেহ'লে মুখত আপোনালোকৰ সোনকালে বয়সৰ ছাপ নপৰিব। এইদৰে মই 2-3 মিনিটমান সময় ভাল কৰি পেকটো লগাই ল'লোঁ আৰু এতিয়া মোৰ এইখিনি লগোৱা হৈ গৈছে। এতিয়া এইখিনি মই 20 মিনিট সময়ৰ কাৰণে এইদৰে শুকাবলৈ কাৰণে ৰাখি থ'ম। তাৰপিছত মই এইখিনি নৰ্মেল পানীৰে ফেচ ৱাছ কৰি দিম। এয়া মই ফেচ ৱাছ কৰি আহিলোঁ আৰু ফেচ ৱাছ কৰাৰ পিছত স্কিনখন দেখিবলৈ পাইছে ইমান ধুনীয়া এটা গ্ল' কৰিছে আৰু স্কিনখন এটা ধুনীয়া চাইন কৰিছে। আইনাৰ দৰে ছালখন জিলিকি আছে। আপোনালোকে এদিন কৰি চাব পাৰে, আপোনালোকে বহুত ভাল ৰিজাল্ট পাব আৰু আপোনালোকৰ এটকাও খৰচ নহয়।
আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। নেক্সট